সেমেকি আছে আজি অকণমান বতৰটো সেমেকা হয় গতিকে অকণমান ডাঙৰকৈ ক'ব লাগে নে কি খবৰ ৰাইজ আপোনালোকৰ খুব সুন্দৰ আৰু আজি দুগৰাকী আমি অকণমান ষ্টাইলৰ কাৰণে আমি চুৱেটাৰ নিপিন্ধিলোঁ এতিয়া ঠাণ্ডাত মৰি আছোঁ কিন্তু আপোনালোকে আমাক আজি নাচ উঠাব লাগিব পাৰিবনে নচুৱাবনে আমাক আপোনালোকে নাচিলে আমি নাচিব পাৰিম বৰ যিকি নহওক আজি এটা সুন্দৰ সময় কটাম বুলি আহিছোঁ আমাৰ ৰাইজৰ লগত আৰু এইখিনিতে এটা প্ৰশ্ন যিহেতু প্ৰত্যেকখন মঞ্চতে সোধা যায় কাৰণ এই প্ৰশ্নটো বহুতৰ মাজত কনফিউজন থাকে যে কোনগৰাকী ৰূপাংকিতা কোনগৰাকী অলংকৃতা গতিকে প্ৰথমে কমিটি খুলিছোঁ আপোনালোকে ক'ব লাগে যে ৰূপাংকিতা কোনগৰাকী আৰু অলংকৃতা কোনগৰাকী কৈ থকা যে অলংকৃতা এইটো ৰূপাংকিতা ৰূপাংকিতা অলংকৃতা কমিটি ৰাইট নে ৰং ৰাইট 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 যদি ৰাইট হাতখন উঠাব লাগে ৰাইট ৰাইট ৰং বুলি কৈছে কোনে ৰং বুলি কৈছে ৰং কিমানে কৈছে হাতখন উঠাব লাগে অ'কে চ' কমিটিৰ ৰাইজে জানে গতিকে মোৰ নাম হৈছে অলংকৃতা মই ৰূপাংকিতা আৰু ইমান এটা সুন্দৰ অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ইয়াতে উপস্থিত সকলোৱে আমাৰ তেওঁলোকৰ বহুত বহুত মৰম শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ আৰু লৈ আহিছোঁ আজি আপোনালোকৰ বাবে ঢেৰ গীত আমি একেলগে গাম নাচি ফূৰ্তি কৰিম ধন্যবাদ